নমস্কাৰ, মই অম্লানজ্যোতি কাশ্যপ এনি প্ৰিমিয়াৰ নিউজৰ ফালৰ পৰা সকলোলৈকে ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ মুখ্য বাতৰি হৈছে ডিফুত পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায়। সুদীৰ্ঘ 2 বছৰৰ পিছত সমূহীয়াকৈ নামাজ পঢ়িবলৈ পাই উল্লাসত আত্মহাৰা হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল। এতিয়া বিতং বাতৰি। কৰোনা মহামাৰীৰ বাবে সুদীৰ্ঘ 2টা বছৰত উদযাপিত নোহোৱা ঈদৰ নামাজসমূহ এইবাৰ সমূহীয়াকৈ পঢ়িবলৈ পাই আনন্দত আত্মহাৰা হৈ পৰিছে সমগ্ৰ দেশৰ লগতে কাৰ্বি আংলঙৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল। সমগ্ৰ দেশৰ লগত সংগতি ৰাখি আজি কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত ঈদ উল ফিতৰৰ 2 ৰাকাত ৱাজিব নামাজ সমূহীয়াকৈ আদায় কৰা হয়। নিৰ্ধাৰিত সময় অনুসৰি পুৱা 8:30 বজাত ডিফু মছজিদ প্ৰাংগণত প্ৰায় 300 শতাধিক ভক্তপ্ৰাণ লোকে আলহাজ মৌলানা গিয়াছুদ্দিন কাছিমিৰ ইমামতিত্বত ঈদৰ নামাজ আদায় কৰে। ঈদৰ নামাজৰ শেষত ইছলামিক নিয়ম অনুসৰি খুতবা আদায় কৰে আলহাজ মৌলানা গিয়াছুদ্দিন কাছিমিয়ে। নামাজৰ শেষত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ইমাম আলহাজ মৌলানা গিয়াছুদ্দিন কাছিমিয়ে কয় যে ঈদৰ নামাজ আদায় কৰি সমূহীয়াকৈ বিশ্ব শান্তিৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বাবে শান্তিৰ কামনা কৰি সকলোৱে ঐক্যবদ্ধভাৱে আৰু ভাতৃগত সমভাৱেৰে জীয়াই থকাৰ কামনা কৰা হয়। কৰোনা মহামাৰীৰ বাবে 2 বছৰত 4টাকৈ ঈদৰ নামাজ সমূহীয়াকৈ আদায় কৰিব নোৱাৰাৰ পিছত আজি সমূহীয়াকৈ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিবলৈ সক্ষম হোৱাৰ পিছত পৰম কৰোণাময় আল্লাহক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে মুৰ্দিগানসকলৰ বাবে দোৱা মাগফিৰাত কৰা হয়। উল্লেখযোগ্য যে ঈদৰ নামাজ আদায় কৰাৰ পূৰ্বে আৰু শেষত ভক্তমানসকলে দুখীয়া আৰু নিচলাসকলক ফিত্ৰা আৰু জাকাত আদায় দিয়া পৰিলক্ষিত হয়। সময় এনি প্ৰিমিয়াৰ নিউজ ডিফু। আলহামদুলিল্লাহ, আজি প্ৰথমত মই নিউজ চেনেলসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ইমানে আনন্দ পাইছোঁ, আমি 2 বছৰ পাছত 4টা ঈদ আমাৰ পৰা অতিবাহিত হ'ল। কৰিব নোৱাৰিলোঁ, বৰ দুখ আছিলে। সেই দুখখিনি আজি একেটা ঈদত আমাৰ সুখত পৰিণত হ'ল, যাৰ কাৰণত বৰ আমি এটা আনন্দ পাইছোঁ। আমি আজি এই ঈদ উল ফিতৰৰ যোগেদিয়া কাৰ্বি আংলং, অসম তথা ভাৰত বিশ্ববাসীৰ কাৰণে শান্তিৰ কামনা কৰিছোঁ। লগতে আমি চবে এই কথাটো ঐক্যবদ্ধ হৈ আল্লাহৰ ওচৰত বিনম্ৰ অনুৰোধ কৰিছোঁ যে আমি একেলগত ঐক্যবদ্ধ হৈ আগলৈ এনেকুৱা আমি ঈদবিলাক পালন কৰিব পাৰোঁ। তাৰ পাছত আমি এনেকুৱা ঐক্যবদ্ধ হৈ আজি আমি আল্লাহৰ ওচৰত দৰখাস্ত দোৱাৰ যোগেদি ৰাখিছোঁ যে আমাৰ এই বিশ্বৰ বুকুৰ ওপৰত ঈদ উল ফিতৰৰ খাতিৰত শান্তিৰ বঁটা আৰু শান্তিৰ আকৌ ঘূৰি আহক, যাৰ কাৰণত আমি আল্লাহৰ ওচৰত বিনম্ৰ অনুৰোধ ৰাখিছোঁ। আপোনালোকক অহাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মুৰ্দাসকলৰ কাৰণেতো আমি নিশ্চয় দোৱা কৰিছোঁ, আমাৰ নিজৰ কাৰণে দোৱা কৰিছোঁ। যিহেতু বহুতো মানুহ আমাৰ পৰা যোৱা 4টা ঈদ কৰিব পৰা নাই, আঁতৰি গ'ল। তেওঁলোকৰ বৰ আশা আছিলে, সেই আশা অনুযায়ী তেওঁলোকৰ কাৰণে আমি একো কৰিব নোৱাৰিছোঁ। তেওঁলোকৰ কাৰণে দোৱা কৰিছোঁ, তেওঁলোকৰ পৰকালটো খুব বেছি ভাল হওক।